নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্নিং। আপোনালোকে কোনে কোনে বাৰু কচু খাই ভাল পায় মোৰ দৰে? সেইসকলৰ বাবে এটি কচু পাতৰ ধুনীয়া ৰেচিপি লৈ আহিছোঁ। মই কচু পাত কেইখিলামান কালিয়ে আনি থৈছিলোঁ। বৰষুণ দি আছে বাবে অকণমান শুকাবলৈ দিছিলোঁ। সেইখিনিৰ কাৰণে মই এতিয়া পিঁয়াজ, নহৰু, জলকীয়া এনেকৈ মিক্সাৰ এটাত দি ধুনীয়াকৈ পিচি ল'ম। তাৰপাছত পাত কেইখিলাৰ যিখিনি ডাঠ অংশ থাকে তলৰ পিনে সেইখিনি এৰিয়াই লৈছোঁ। ধুনীয়াকৈ এতিয়া মই ইয়াত বেচন লৈছোঁ অকণমান, তাত নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু পিচি লোৱা আদা নহৰুৰ পেষ্টখিনি দি কেনে ধুনীয়াকৈ এইখিনি মই মিলাই লৈছোঁ। নেমু অকণমান চেপি দিম, অকণ পানী দি ধুনীয়াকৈ মিলাই ল'ম। বেছি পাতল নকৰিব আৰু বহুত ডাঠো নকৰিব। এতিয়া এখিলা এখিলাকৈ পাত ল'ম, তাৰ ওপৰত ধুনীয়াকৈ ঘঁহি দিছোঁ। এটাৰ ওপৰত এটা পাত ধুনীয়াকৈ দি যাব। পাতকেইটা এটা ওলোটা এটা চিধাকৈ দিব আৰু এইটোৰ ওপৰতো এনেকৈ মিলাই লোৱা বেচনখিনি কৰি দিব। এনেকৈ 5-6টামান পাত এটাৰ ওপৰত এটাকৈ দি যাব আৰু বেচন লগাই যাব। তাৰপাছত চচপেন এটাত পানী অলপ গৰম হ'বলৈ পাতি দিব গেছত আৰু পেষ্ট লগাই লোৱা কচু পাতখিনি এনেকৈ চাইডটো দুটা কাষ ওলটাই দিব। ধুনীয়াকৈ ওলটাই দিব। তাৰপাছত এফালৰ পৰা ধুনীয়াকৈ ৰোল কৰি যাব ঘূৰাই ঘূৰাই। এনেকৈ অলপ টাইটকৈ কৰিব ৰোলটো। মই যেনেকৈ কৰিছোঁ এনেকৈ কৰি চাব। আপোনালোকে যদি মই বনোৱা ৰেচিপিবোৰ ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ভাল লাগিলে শ্বেয়াৰ কৰিব। এতিয়া পানীখিনি গৰম হৈছে, তাত মই এখন জালি থকা চাকু এখনে ধুনীয়াকৈ কাটি ল'ব গোল গোলকৈ। চাওক ধুনীয়াকৈ সিজি গৈছে, কাটি ল'ব। আৰু কেৰাহীখনো সম্পূৰ্ণ গৰম হৈছে। ইয়াত তেল দি দিছোঁ, মই সৰিয়হৰ তেল দিছোঁ, আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। সেইখিনি কাটি হৈ গ'ল। এটা ৰোলৰ পৰা হালধিটাও ওলাইছে বৰ। তেলখিনি গৰম হোৱা ধুনীয়াকৈ এটা দি দিছোঁ। বেছি টাইম নালাগে, 2-3 মিনিটমান ভজাৰ পাছতে হৈ যায়। ধুনীয়াকৈ যেতিয়া ৰঙচুৱা হৈছে, চাওক কি ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও খুব ধুনীয়া।